ফুলৰ কালাৰটো দহি বাটিলে কাপোৰযোৰ বৰ ধুনীয়া লাগে এযোৰ কাপোৰ মই এনেদৰে এইটো কালাৰ বাটিছো দহি মই এনেদৰে ডিজাইন কৰিছো নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আজি মই আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে দহি বাটি দেখুৱাম আহকচোন তাৰ কাৰণে মই লৈছো এনেসা সূতা জিলেলে সূতা বুলি কয় এনেসা সূতা লৈছো আৰু এটা গুলি লাগিব লগতে এনেকে বেজিত সূতা ভৰাই লৈছো আৰু চাদৰখনৰ মই আগকিটা আগতীয়াকৈ এনেদৰে চিলাই লৈছো সূতা নাছা প্ৰথমতে মই কাটি ল'ব লাগিব সূতা নাছা দুইটা সাইডে এনেদৰে কাটি ল'ব লাগিব এটা সাইড কাটি ললো এতিয়া এটো সাইডো এনেদৰে কাটি ল'ব লাগিব এনেদৰে দুটা ভাগ কৰি ল'ব তাৰ পিছত সূতাডাল এনেকে বেজিত ভৰাই লৈ প্লাই এনেদৰে গাঁঠি দি যাম প্ৰথমে মই সূতাখিনি এনেদৰে বান্ধি লম অলপ অলপ মাজত গ্ৰেপ দি প্লাই নি জোখত লৈ এনেদৰে মই সূতাখিনি আগতীয়াকৈ আগগিটাত গাঁঠি লম এনেদৰে দুটা গাঁঠি দিব লাগিব প্ৰথমতে একেবাৰে সহজ পদ্ধতিয়ে দেখুৱাইছো আপোনালোকে গাঁঠিব পাৰিব এয়া মই গুটে আকুতে এনেদৰে গাঁঠি লোৱা হৈ গল এনেদৰে গাঁঠি লৈছো এতিয়া মই সূতা নাছা ল'ব লাগিব মই বগা কালাৰ লৈছো বগা কাপোৰজোৰত বগা ফুল আছে যে সেইবাবে বগা দহিখিনি বাটি দিলে বেছি চৌ উঠিব সেই কাৰণে বগা কালাৰ লৈছো ইয়াৰ পৰা এতিয়া মই এনেকে অতৰাই ল'ব লাগিব জোখত সূতাটো সূতাখিনি এনেকে জট লাগি থাকে অলপ সূতাখিনি এনেকে মিলাই ল'ব লাগিব এতিয়া মই এটা এটাকৈ দহি বাটি যাম এনেদৰে ল'ব ইয়াত লৈ এই সূতা দুডাল মেলি ল'ব লৈ ইয়াৰ মাজত এনেদৰে ভৰাই দিব দি গাঁঠি দি দিব যিমানটো জোখত আপোনালোকে দহিটো ৰাখে হেতু জোখত দিলে হ'ব ছুটিকে বাটু বুলি ভাবিলেও ছুটিকে দিব পাৰিব যদি অলপ দীঘলকে দিও বুলি ভাবে তেতিয়া অলপ দীঘলকৈ দিব নেকে দুটা গাঁঠি দি দিব তাৰ পিছত দুই ভাগ সূতা এনেদৰে লক খুৱাই ল'ব লক খুৱাইলে যিডাল সূতা আছিলে ইয়াত আমি গাঁঠি লৈছিলো সেই সূতাডাল উলিয়াই ল'ব উলিয়াই লৈ এনেদৰে পকাই দিব এনেদৰে পকাই দিব এইডাল সূতা এফালে ৰাখি বাকি এইডাল সূতা যে লৈছিলো দুডাল সূতা এইডাল সূতাৰ লগত গাঁঠি দিব লাগিব সৰ্বমুঠ 6টা গাঁঠি পৰে দহিটোত তেতিয়া বহুত ধুনীয়া টাইট হয় এনেদৰে গাঁঠি দি দিব তাৰ পিছত নিজৰ জোখমতে এটো কাটি দিব লাগিব জিলেলে সূতাটো দহি বাটিলে বৰ ধুনীয়াকৈ ফুলি উঠে দহিটো এইটো আমাৰ প্ৰথমটো দহি এইটো এনেদৰে মই বাটি যাম বাকিখিনি গাঁঠিটো টাইটকে দিব তেতিয়া দহিটো খুলি না যায় এয়া এনেদৰে বাটিব একেবাৰে সহজকে দেখাইছো আপোনালোকে নিজৰ চাদৰখন হলেও ধুনীয়াকে বাটি ল'ব পাৰিব ঘৰতে এয়া মোৰ কাপোৰযোৰ বনাই হৈ গলগে দহি বাটি কিমান ধুনীয়া লাগিছে চাওকচোন কাপোৰযোৰ কাপোৰযোৰ মোৰ কাপোৰ নহয় কাস্টমাৰৰ কাপোৰ হয়
ব্লাউজটো মই এনেদৰে ডিজাইন কৰিছোঁ এনেদৰে ডিজাইন কৰিবলৈ দিছিলে এখন মেখেলাখন আৰু এজু কাপোৰ মই এনেদৰে দহি কৰিছোঁ ফুলৰ কালাৰটো দহি বাটিলে কাপোৰযোৰ বৰ ধুনীয়া লাগে এজু কাপোৰ মই এনেদৰে এইটো কালাৰ বাটিছোঁ দহি নিজৰ কাপোৰযোৰ হলেও যদি দহিটো বাটি ল'ব পাৰে বহুত ভাল লাগে মনটো আপোনালোকে এনেদৰে শিকি ল'ব পাৰিব ধুনীয়াকৈ এইটো ব্লাউজ মই সিম্পলকৈ চিলাইছোঁ বাৰু এইটো ব্লাউজ মই এনেদৰে সিম্পলকৈ চিলাইছোঁ এনেদৰে নতুন নতুন কাপোৰৰ ভিডিঅ' আমাৰ চেনেলৰ পৰা আপোনালোকে পাই থাকিব নতুন নতুনকৈ মই শিকাই থাকিম আপোনালোকে চাব পাৰিব লগতে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া নতুন নতুন ভিডিঅ' দি থাকিলে আপোনালোকে সোনকালে পাব